ঐ বুৱাৰী মই পথাৰলৈ যাওঁ তই অলপ পাছত আহি থাকিবি এই সব একো এটা কাম নকৰে ল'ৰাটোৱে কি এজনী আনিলে জানো গোটেইজনী টাউনীয়া অথনিতে আহিব ক'লো বোৱাৰীজনী এতিয়ালৈকে অহা নাই কি কৰি আছে সেইজনীয়ে টাউনীয়া বোৱাৰী আনিলোঁ একো এডাল নেজানে সব শিকাবলগীয়া হৈছে এই বুঢ়ী দেহতো এতিয়া কোৰ মাৰিবলগীয়া হৈছে আচৰিত ইমান দেৰি কৰিছে অহাই নাই বহি লওঁ পাই ইমান দেৰি কৰিছে পুৰখনতে বহো বৰ ভাগৰ লাগিছে অহাই নাই চাহ এটুপিকে লৈ আহিব পাৰে এই বুঢ়ী দেহত কোৰ মাৰিবলগীয়া হৈছে ল'ৰাটোৱে যে কি পচন্দ কৰিলে এজনী মোৰ একদম ভাল নালাগে গাঁৱৰ মানুহো কৈছে টাউনীয়া ছোৱালী ভাল নহয় দেখিছোঁৱে মই নিজে একো এটা কাম নাজানে মাক বাপেকে একো নিশিকালে কি হ'ব ৰ বাপেকে আজি আলি দিয়াম তাই একদম মহাৰাণীৰ নিচিনা বহি খাবলৈ আহিছে মোৰ ল'ৰাটো অকৰা পাই তাই পূৰা একদম নিজৰ জালত হেৰি কৰি লৈছে নাই মই তাক আজি আলি দিয়াবই লাগিব সেইজনী আহিছে আজি মছলাটো উলিয়াম তাইক মই এজনীয়ে সেইটোকো লৈ আহিছে মাইকী মুৰীয়াটো অকল মাইকী তলত থাকিব জানে আজি দুইটাকে কোৰ মৰাম ৰ এইটো লৈ আহিছোঁ বুঢ়ীয়ে পিছত খাবলৈ নাখাব চব খাওঁ এইটো বুঢ়ী মই এনেও জানো তহঁতৰ বুঢ়ীজনী অকণ খকুৰি বুলি নকওঁ বুলিহে কি বুলি নকবি এতিয়া কচোন ইমান ৰ'দ মই সঁচাকৈ নোৱাৰোঁ দেই চশমাখন নহ'লে পিন্ধি ল'বই লাগিব সৌজনী বুঢ়ী নহয় জানো হয় হয় ওচৰৰ পথাৰতে কাম কৰিছে ইফালে আকৌ মোক কৈ থৈ আহিছে একেবাৰে সোনকালে দেই মই নহ'লে যেনিবা একোৱেই নহয় আৰু তাই মই যে পিছে পথাৰ নেনামো মোক কৈ দিছোঁ মই ঘৰত কাজিয়া হ'ব ইমান ধুনীয়া দেখাটো মই নোৱাৰোঁ দেই মোৰ মাৰ ঘৰতে মই কৰা নাই খেতি তোৰ ঘৰত আহি মই খেতি কৰিম নেকি বাৰু মই নোৱাৰোঁ দেই এইবোৰ খেতি চেতি কৰিবলৈ আজি মই বুঢ়ী কিন্তু অকণমান এইকেইটা দি তেলিয়াই থৈ আহিব লাগিব তেতিয়া গম পাব নহয় মই কেনেকুৱা মানুহ ৰ বাপেকে চচপাখন অকণ ওপৰত তুলি লওঁ তেতিয়াহে অকণমান টাউনীয়া অনুভৱ হ'ব বুঢ়ী গাঁৱৰ বুঢ়ীজনী চালা তাৰ ষ্টাইল লগত কি চাবি মোৰ লগত শাৰী বনাবলৈ চাই কি চাই আছে এনেকৈ এজনীয়ে চশমা পিন্ধি আহিছে আৰু এতিয়া ছাতি ধৰি আহিছে চি লাজ নাই হৰি হৰি গোটেই বোকাবোৰ ভৰিত লাগিব নহয় এতিয়া কি কৰিম বাৰু ইমান খুচি আছে মই যে সঁচাকৈ জীৱনত প্ৰথমবাৰ তোৰ লগত মোৰ বিয়া হৈয়ে এইবোৰ হৈছে আজি পথাৰত গোটেই বোকা গছকিবলগীয়া হৈছে ৰ'দখনত কি হ'ব বাৰু মোৰ গোটেই দেহাটো ক'লা পৰিম আৰু মই হৰি চাওঁ মা আমি আহিলোঁ দেই জহনী তই কেলৈ আহিবি তোক কৈছিলোঁ নে হাল বাবিগে বুলি তই ভৈনী আৰু ছাতি ধৰি আহিব আহিছ মাৰে যে অথনিৰ পৰা কাম কৰি আছে দেখা নাই হ'ল আৰু এইজনী বুঢ়ীজনী দেখিলি নহয় তোক মই আনিলোঁ কাৰণে এনেকৈ কৈছে ঘৈণীয়েৰ যদি টাউনৰ পৰা আনিছ বুলি কি তই অকল ঘৈণীয়েৰ পিছতে লাগি থাকিবি কেলৈ যে আহিলোঁ নহয় এইবোৰ শুনিবলৈকে মই তোলৈ বিয়া হৈ লৈছিলোঁ এতিয়া এইফালে দুইটাই পথাৰতে কি কৰিব আহিছ ঘৈণীয়েৰ ছাতি ধৰিব আহিছ মাৰে যে অথনিৰ পৰা মাৰি আছে দেখা নাই ইমান ডাঙৰ ডেকা ল'ৰাটো হৈ কিনে কোৰ মাৰিব পৰা নাই গাঁৱত লেই চেচি কৰিছে একো কামৰ নহয় তই কৰ এতিয়া কোৰ মাৰ অকণমান বহু পাই ইমান ভাগৰ লাগিছে তাই তোক যে মই অথনিতে আহিব কৈছিলোঁ তই এতিয়া আহিছ যে কি কৰি আছিলি ঘৰত ৰিলছ বনাই আছিলি আহিছোঁ যে সেইটোৱে বহুত ভাগৰ লাগিছে আহিছ লগত চাহ এটুপি লৈ আহিব নোৱাৰিলি মই আনিছোঁ নহয় আপোনালৈ কি আনিছোঁ খোৱা বস্তু কি হয় এইটো কি এনেকুৱা বস্তু দেখা নাই বাপ জন্মত দেখা নাই এইটো খাই কাটি খাই নে কি খাই এইটো এইখন গুচাই পিনে খাই ঢাকনিখন
গাঁও ভোজ গাঁৱত কি পাব সেইটো এইটো আগতে মোক খাই খাই এইবোৰ পাত কৰি থৈছোঁ আমি কি বুলি কয় এইটোক জুচ বুলিও কয় আপুনি জুচ বুলিয়ে ক'বচোন ইয়াৰ নামটো নালাগে আপুনি জানিবলৈ এই বাদ দে কি কয় মই মুখতে নুফুটিছে এনেকৈ মুখখন খুলি ল'লেও হ'ব খওক মই আনি দিছোঁ পাৰিলে এইটোও খাব মই নাখাওঁ বাৰু ইমান দুপৰীয়াখন কাম কৰি আছে কি কেনেকুৱা এইটো বস্তু এনেকৈ খায় কেনেকৈ খায় কৰিয়ে খাওকচোন নহ'লে কচুপাত এখন আনি লওক খিচুকে লগাই লওক আকৌ এনেও এজনী কচুপাত লগাই দিব লাগে মোক খিচু কেনেকৈ খায় এইটো কেনেকৈ খায় সেইটো নাজানে তাই লাষ্ট টাইম আহিব এইজনী যে মই টাউনলৈ কেতিয়াও নোৱাৰোঁ বস্তু খিচু কিনিবলৈ এইটো এনেকৈ এইটো ঢাকনখন খুলিলে হয় খোল খাব মিঠাতেলৰ নিচিনা দেখোন এইটো মিঠাতেল নেকি এইটো মিঠাতেল নহয় জুচ হয় জুচ খালে অকণ শক্তি পাব ৰ'দখনত শক্তি আমি আকৌ ভীমকলহে খাইছিলোঁ ভোজ গাঁৱৰ মানুহ আৰু ভীমকল নাখায় কি খাব পাইছিলে জানো কেতিয়াবা কি যে মেলাত সোমালোঁ মই কেনেকৈ খাই দিওঁ বৰ ধুনীয়া শুনি কচুপাত এখন আনি দিলে হ'ব মা কচুপাত যা বাতি এটা আনকৈ যা বাতি খাম মই আকৌ ঘৰলৈ যাবলৈ নাই দেই মা তই এনেকৈ খা তই কৰি খা তোৰ কৰি খোৱা যদি অভ্যাস নাই মই কচুপাত আনি দিম দৰকাৰ হ'লে কচুপাতত খাম নেকি বাতি আছে ঘৰত ভালে হ'ব আকৌ খজুতি অকণ ধৰিব এনেও এজনী মুখখন যিহে খজুতি এই যে এজনী পোৱালি পালোঁ একো এটা কাম নকৰে তোক যে মই কেলৈ ল'ৰাটোলৈ হেৰি কৰিলোঁ জানো ঘৰত সোমাবলৈ দিলোঁ একো কাম এখন নকৰ তই যে বাতিটো আনিব কৈছে সেইটো আনিব কোৰখন আনিলে বুলি কাম কৰা নহয় ন তই দেখা নাছিলি কোৰ মাৰি আছিলোঁ এই ইমান ডবল পথাৰখন অকলে যে কোৰ মাৰিছোঁ গোটেই গাঁৱৰ মানুহে কৈছে বোলে বুঢ়ীয়ে বোৱাৰী আনিও এতিয়া কোৰ মাৰিবলগীয়া হৈছে হ'ব আকৌ কি হ'ব আকৌ তই সেনেকুৱা কথা নকবি তোকনো এই আমাৰ ঘৰলৈ মোৰ ল'ৰাটোক ভাল পাবলৈ কোনে কৈছিলে তোৰ ল'ৰাটোৱে কৈছিলে আমাৰ ঘৰত বুঢ়ী এজনী আছে বেছি দিন নাথাকে 2-3 মাহত মৰিব আহিয়ে গম পাইছোঁ এজনী জীৱ হৈ আছে মই মৰিলোঁ এজনী নমৰে আৰু কি সি তেনেকৈ কৈছে এতিয়া আকৌ বুঢ়ী বেমাৰ নোহোৱাই হ'ল আৰু এতিয়া মোৰ বাপ জন্মত বেমাৰ হৈ নাই পোৱা কি কথা ক'ব আহিছ এনেকৈ জনাই তোৰ হ'লে মই নাহিলোঙে হয় মই তোৰ নিচিনা এজনী খেচেৰি বোৱাৰী মই নানিলোঙে হয় পথাৰত সোমাই লাগে আমাৰ তাত নাই দেই তই যাবিচোন আমাৰ ঘৰলৈ যাবি তই থাকো গুৱাহাটীত মই থাকোঁ আকৌ গাঁৱত ক'ত থাকিব তোৰ তাত হেৰি তহঁতৰ তাত গোটেই গাড়ী মটৰ ইয়াত দেখা নাই গছ গছনি একদম প্ৰাকৃতিক পৰিৱেশ পাইছ কেতিয়াবা প্ৰাকৃতিক দেখি পাইছ একলেন দেখি পাইছ গাড়ী দেখি পাইছ আমাৰ তাত গাড়ী লাইন লাগি থাকে আমি একলেন নে ফেকলেন সেইবিলাক নগ'লে হৈ যায় আমাৰ ইয়াত জান আছে নিজৰা আছে নদী আছে খাল আছে আমি এতিয়া গা ধুবগৈ পাওঁ নদীত নিজৰাত মাছ ধৰিবলৈ পথাৰ আছে পুখুৰী আছে তহঁতৰ সেই গুৱাহাটীখনত কি আছে কচোন ইজনী একদম নদীখনলৈ খেলোঁ আমাৰ এইটো কিনিব কেইবাৰ উঠি যোৱালি তই তাত খেলোঁ মই কথা কৈছোঁ শুনিলে নহয় ইজনী ক'ত হৈ থাকে মই কৈছোঁ মই আপোনাৰ ঘৰখন একেবাৰে ভাল নোপোৱা হৈছোঁ মেপা যদি মাৰ ঘৰলৈ যাবি আকৌ মই যদি মাৰ ঘৰলৈ যাম মই কৈছোঁ আপোনাৰ ল'ৰা বেয়া হৈছে মই সেইখিনি সম্পত্তি মোৰ আপুনি ঘৰৰ পৰা ওলাই যাব সেই ল'ৰাটো হয় মোৰ হয় এই মাটি বাৰীখিনিতে হয় মোৰ মানুহটো আছিলে মোৰ নামত আছে তহঁতি একো কৰিব নোৱাৰ জনা আছে সেই বুঢ়াক আগতে কয় কিমান কষ্ট দিলি কষ্ট দিয়াই দিয়া মৰৱালি মই জানো নহয় তই দেখিছিলি গাঁৱৰ মানুহে মোক পাত কৰে তহঁতক মই এতিয়া বিশ্বাস কৰিবলৈ নাই আৰু কোনজনীয়ে কৈছে কেলে কোন মই খেলিব কম এই যে গৈ থাকোঁ যে তই যে হেৰি মিনতি হ'লে তোক মিনতিয়ে লগাইছে মই চব জানো মিনতি কথা মিনতি বৰ ভাল ভাবিছ গোটেই গাঁৱত তোৰ কথা বেয়াকৈ কৈ থাকে কয় বোৱাৰীয়েকে একো কাম নকৰে বুঢ়ীজনীয়ে চোতাল হাৰে ঘৰ হাৰে কাপোৰ কানি ধুব লাগে আকৌ ভাত বুঢ়ীয়ে বনাব লাগে তই কৰি থাক কি কচোন তই মিনতিয়ে ক'লে তোক কোনে মোৰ নোলাই এতিয়া মই তইহে ওলাব কৈ দিছোঁ অকণমান পিছত মোৰ বাৰ ঘৰত একো নিশিকিলি কাক কেনেকৈ ক'ব লাগে আমাৰ কাঁহী আগত ভাল আছিলে কাঁহী আগত ভাত মই নাই শুনা দেই মই টাউনত ওলাব আহিছোঁ তহঁতৰ গাঁৱত মই আমাৰ তাত কথা কি তুলনা কৰিম বাৰু এই গাঁওখনলৈ আহি মই কওঁ শুনিলোঁ ভোজ খাংতি হেনো বনৰ পক্ষী হেনো হৰি হৰি কওঁ কিবা আমুক ডাং কাটি মাং কাটি ভগৱান আমাৰ তাত তই বেছি কথা নকবি জহনী লাঠি এটা পোৱালি আজি তাই মুখখন ভাঙি দিলোঁ নহয় কথা জানো নহয় তই কি কৈছিলি মই আগতে খুব জানো তই কেইটা লিমাই কৰি তই ইয়ালৈ আহিছিলি মই সেইটো পচন্দ কচোন কেইটা লিমাই কৰিছিলোঁ মই আঙুলি হিচাপ কৰিলোঁ শেষ নহয় তুই ইমান আছিলে তোৰ সেইকাৰণে পৰৱৰ্তী লৈ আজি এটা অকলে কোমাই দিবলগীয়া আছে আমি আকৌ এটাকে ভাল দুখীয়া আহিলোঁ আৰু তই এখন কপাল বুলি ক'লে এখন যদি নাচিব পাৰিলোঁ হয় নাচ আকৌ নাচ তই এখনত তোৰ যিটো গোটেই ঢোল পাবও নাথাকিছ সৌনীয়াটো এইজনীয়ে কি বুলি মই আহিলোঁ মই সেই ভগৱান এই পাওঁ মই গাঁৱৰ লাগে দিয়া নহয় আৰু কেইটা দিয়া কচোন মই দিয়া নহয় তোলৈ যি এইফালে যি আহিলোঁ মই তোৰ পুতেৰে আহিয়ে মই বৰ পস্তালোঁ আৰু দেই যাবি আমাৰ যাবি আমি তোক ৰাখা নাই একো মাৰিবলৈ দেখা নাই মোৰ মাটি সম্পত্তি কথা আছে তোৰ ক'ত মাটি সম্পত্তি আছে গোটেই মাটিখন দেখা নাই এতিয়া ইয়াত মোৰ খেতি মাটি আছে 50 বিঘা গোটেই 50 বিঘা বুঢ়ী নামত আছে কালি পক্ষী মই বুলি তোৰ পুতেৰে কৈছে কালি মৰিলে বুলি ক'লেই নহ'ব নহয় মোৰ ছোৱালী আছে মই ছোৱালীক দিম ছোৱালী ল'ৰা ছোৱালী আছে তোৰ বেমাৰ হ'লে কোনে চাব তোক আমি দিয়া হ'লে কোনো ভাবিব ছোৱালী আছে ছোৱালী চাব ছোৱালী তোক জহাই লক্ষিয়াব তোক গম পাইছ নহয় তোক লক্ষিয়া মোৰ জহাই চাকৰি কৰে লক্ষিয়া বুলি লক্ষিয়া চাকৰি কৰিলে কথাই নাছিলে আমি জানো নহয় কি চাকৰি কৰে সেই লোকৰ হৈ গৈ হাজিৰা কৰি ফেৰি চাকৰি দে তই বেছি কথা নকবি তোৰ মতাই কি কৰে মোৰ মতে মোৰ লগত থাকে এইটোৱে মোৰ বহুত ভাল মেখেলা ধোৱাও যে গাঁৱত কম নেকি নিজৰ মানুহজনী মেখেলাখন ধুলে তেওঁ ভগৱান ৰূপে হয় হৰি হৰি মোৰ ল'ৰাটো মেখেলা ধুৱে তাই আকৌ ভগৱান বুলি কৈছে মই ক'ত নোৱাৰোঁ মানুহে এনেকৈ কাজিয়া লাগি দিলে বিচুতি মানিব বুজিছ তোৰ মুখখন এখন জুই দিলেও নোপোৱে কচুপাতখনৰ একো ইমান নকজোৱানি এইজনী মুখখন ইমান খজুৱাই ভগৱান এইজনী যে মই সঁচাকৈ মোতকৈ সৰু দুটকামান ভালকৈ দিলোঁ হয় এইখন চাবিচোন এতিয়া মৰণা জুচকেইটা আকৌ খাব দেই মই জানো নহয় এজনী কথা নজনাকৈ আছোঁ ইমান দিনে এনেকুৱা জুচ জুচ নেকি নেখাওঁ লাগিলে আনি দিয়া বস্তু ওপৰতে পাইছে তোৰ অকল দম নি মোৰো দম আছে এনে ময়ো নাখাওঁ যা কি কৰিব আজি কি কৰিব ইশ্বপৰ লগত থাকে নি বাৰু ইশ্বপৰ লগত থাকে সৰ্বনাশ কি কৰিছে কয় এইবোৰ
গোটেই ভৰি লখত বোকা সোমাব এই বুঢ়ীজনীয়ে যে মোকো মৰাব আৰু মোৰ মানুহটোকো মৰাব আৰু এইজনীয়ে ৰচোন ৰ এইপিনে দে ৰ এনেকে নকৰিবি একদম লাহে লাহে কৰ নহ'লে গোটেই বোকা লাগিব তই উঠ তাত উঠ ওপৰ নহ'লে উঠ ৰ মই এবাৰ কৈ চাওঁচোন কেনেকুৱা লাগে তই মোলৈ চাচিটো লৈ আহিবি যা মই ইমান ৰ'দত নোৱাৰো নহয় থাকিবলৈ নহ'ব বৈ অকণমান বহি লওঁগে বৈ বৈ অকণমান বহি লওঁগে বৈ বৈ মোৰ দোকানে বহিব লাগিব সঁচাকৈ পাই বৰ কষ্ট দেই মই বুঢ়ীজনীক এনেহে গালি পাৰিলোঁ পাই তেতিয়াহে গম পালোঁ দিনৰ দিনটো বুঢ়ী এজনীয়ে যে কিমান কাম কৰি আছিলে নহয় সঁচা পাই এইবাৰ পৰা তই মই দুয়োটাই আহিম দেই পথাৰত লাগিবলৈ কেতিয়া তিনিটাই কৰিম কেতিয়া বছৰ চলিম দৰকাৰ হ'লে ময়ো আৰু অকণমান বেছি জেদি ভাৱ এটা আছিল এতিয়া এৰিব লাগিব দুকোপমান দিওঁতে মই গম পাইছোঁ নহয় কিমান কষ্ট হৈ সঁচাকৈ আমাৰ বুঢ়ীজনীয়ে যে মানিব লাগিব মই এইজনী একেবাৰে লক্ষী শাহু পাইছোঁ বুলি ক'ব লাগিব আৰু দেই এজনী আহি বুলিহে অঁতৰত নে মোক একেষাৰো কথা নহয় আজি মইনো নিজে লাগি ল'লোঁ বুলিহে এনেকুৱাখন হ'ল হয় পাই মোৰ ভুল হৈ গ'ল সঁচাকৈ মই মাক আজিয়ে ক'ম কাইলৈৰ পৰা আমি তিনিটা লগতে আহিম দেই লগতে আহি কামবোৰ কৰি থৈ যাম পথাৰত একেবাৰে সামৰণি মাৰিম আৰু গোটেইকেইটা বুঢ়ীজনী পাই বেছি মোতকৈ কত ডাঙৰ কেনেকৈ যে ইমান সাহস কৰে ঐ দিনৰ দিনটো পথাৰখনতেই বহি থাকে নহয় সঁচা মই যাম এতিয়া যাম আৰু মই ভালকৈ বুজাম মাক যে মোৰে ভুল হ'ল আজিৰ পৰা আমি তিনিটা আহি পিনে ভালকৈ খেতিখিনি কৰি সামৰণি মাৰিব লাগিব মা আহিছে চাগে দেই তই মা দেখা দেচোন মাক চিঞৰ মোৰ এতিয়া সাহসে নাইকিয়া হৈছে আৰু দেখিছ সিহে মাতিছে তাই মতাই নাই এনেকুৱা বোৱাৰী কেলে মই চিঞৰ মাৰি আছিলি তাই মাতিছিলে আকৌ তাই মুখখন নাই নেকি ইয়াত বহকচোন বহক মই কথা কথা আছে কি কথা আছে আই অখনিবা যে মুখখন ইমান চলাইছিলি কি হ'ল ৱাইখন পৰিলে মাৰিছিলি দেখিছিলো কেনেকুৱা লাগিলে সঁচাকৈ পাই মই যে এতিয়াহে অনুভৱ কৰিছোঁ মই এতিয়াহে গম পাইছোঁ গোটেই পথাৰখন যে কোৰ মাৰি ধৰা কিমান ভাগৰ লাগে দেখিছেনে এই গোটেই মাটিসোপা কোৰ মাৰিছোঁ ট্ৰেক্টৰ লগাবলৈ বহুত পইচা লাগে ইমান পইচা আমাৰ নাই মই এতিয়া বুজি পালোঁ মই ভাবিছোঁ এবাৰ আমি দুটাই মানে আমি তিনিটাই লগ লাগিয়ে খেতিটো উঠাব লাগিব তাৰমানে ভাল ভাবিছোঁ মই আৰু যি কৰিলোঁ আৰু একদম নিজৰ ছোৱালী আৰু বোৱাৰী একে সমানে নাশ কৰি দিব আৰু দে তয়ো তোক শাহু বুলি নাভাবিবি তোৰ মাৰ নিচিনা ভাবিবি এইবাৰ আমি ভালকৈ খেতি কৰিম গোটেই 50 বিঘা মাটি আমি যদি খেতি কৰিব পাৰোঁ বিকিও মানে আমাক খাই বিকিও ধেৰ থাকিব